কংগ্ৰেছ AIUDFৰ বিধায়কৰ বিজেপিৰ লগত গোপন সম্পৰ্ক আছে। যে কোনে কোনে AIUDF আৰু কংগ্ৰেছৰ কোন কোন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ লগত মনে মনে মিতিৰালি পাতে। সংখ্যালঘু ৰাইজক ৰাজনীতিক দলে প্ৰতাৰণা কৰিছে। এইবিলাক বিধায়ক গদ্দাৰ হয়। বিধায়ক গদ্দাৰ হয় নে নহয়? হয় নে নহয়? কেইটামান টকাৰ বিনিময়ত জাতিটোক কিয় বিক্ৰী কৰিছে? কেইটামান টকাৰ বিনিময়ত, তোমালোকে কেইটামান ৰাস্তাৰ বিনিময়ত, তোমালোকে কেইটামান অংগনবাদী ঘৰৰ ঠিকাৰ বিনিময়ত তোমালোকে জাতিটোক এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিছা? অৰুণোদয় আঁচনিৰ মাজত জাতিটোক কিয় ধ্বংস কৰিছে? লক্ষ্য 2026 নিৰ্বাচন। অখিলৰ মিছন 26 দৌৰিছে তীব্ৰ গতিত। এখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সজাগ কৰিবলৈ প্ৰচেষ্টা কৰিছে ৰাইজক। 26 চনত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা খেদিব লাগে। এটা কামতে আহিছে। এইবাৰ বৰপেটাৰ পাকা বেতবাৰীত ৰণদংকা অখিল গগৈৰ। আজিও বৰপেটাৰ পাকা বেতবাৰী সমষ্টিৰ ভক্তৰ দবাত এখন বিশাল জনসভাত অংশগ্ৰহণ অখিল গগৈৰ। সভাত কেইবা সহস্ৰাধিক লোকৰ ব্যাপক সঁহাৰি অখিল গগৈলৈ। অখিলক পাকা বেতবাৰী সমষ্টিৰ ৰাইজে হিয়া উজাৰি দিলে সমৰ্থন। পাকা বেতবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইনৰ দুমুখীয়া চৰিত্ৰ কংগ্ৰেছত থাকি বিজেপিৰ সৈতে খলিগলিৰ কথাও নাম উল্লেখ নকৰাকৈ আকাৰে ইংগিতে ৰাইজৰ আগত ক'লে অখিল গগৈয়ে। 26 নিৰ্বাচনৰ বাবে ৰাইজক সাজু হ'বলৈ কৈ বিজেপি AIUDFক তীব্ৰ সমালোচনা অখিলৰ। সভাত হিমন্ত বিশ্ব শৰ্মাৰ লগত বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ দায়িত্ব ল'লে অখিল গগৈয়ে। ইয়াৰ বাবে বিৰোধী দল ঐক্যবদ্ধ হৈ 26ত নিৰ্বাচন খেলাৰ গত্যন্তৰ নাই বুলি কয়। পাকা বেতবাৰী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী নিশ্চিতভাৱে থিয় কৰাব বুলি কয় অখিল গগৈয়ে। দুটা অংগনবাড়ী কেন্দ্ৰ, দুটি পথ, দুটামান টকাৰ খকত ৰাইজক প্ৰতাৰণা কৰি আহিছে কংগ্ৰেছৰ বিধায়কে। ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ভিতৰি ভিতৰি বিজেপিক সমৰ্থন কৰি আহিছে বুলি ভাষণত কয় অখিল গগৈয়ে। কাইলৈ ঘোষণা হ'বলগীয়া উপনিৰ্বাচনৰ ফলাফলক লৈ অখিল গগৈয়ে কয়, আমি মিত্ৰতাত থাকিলে কংগ্ৰেছে অন্ততঃ 4খন আসন পালেহেঁতেন। কিন্তু কংগ্ৰেছে মিত্ৰতা ভংগ কৰাৰ পিছত যদি 5খনৰ 5খনেই আসন পায় তেন্তে ৰাজীৱ ভৱনলৈ গৈ গৌৰৱ গগৈ আৰু ভূপেন বৰাক গামোচা পিন্ধাম। জিলাৰ পাকা বেতবাৰী সমষ্টিৰ পিঠাদিত ভক্তৰ দবাৰ পিঠাদিত আমাৰ এখন বিশাল গণসমাৱেশ অনুষ্ঠিত হ'ল আৰু এই গণসমাৱেশখনৰ জৰিয়তে আমি ব্ৰহ্মপুত্ৰ উপত্যকাত এই মাহৰ কাৰণে গণসমাৱেশ বন্ধ কৰিছোঁ। কাইলৈ মই বৰাক উপত্যকালৈ যাম আৰু অহা 24 আৰু 25 তাৰিখে বৰাক উপত্যকাত দুখন বিশাল গণসভা অনুষ্ঠিত হ'ব, গণসমাৱেশ অনুষ্ঠিত হ'ব। আমাৰ এই গণসভাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা, যাতে 2026 চনত আমি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰোঁ। 2026 চনত যাতে বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে, 2026 চনত যাতে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু AIUDFৰ বদৰুদ্দিন আজমলক চকীয়ে টকীয়ে যাতে ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰোঁ। এই দুইটা সাম্প্ৰদায়িক দল, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, তাৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু মুছলমান সাম্প্ৰদায়িক দল AIUDF, তাৰ চৰ্দাৰ হ'ল মৌলানা বদৰুদ্দিন আজমল। এই দুইজনৰ ৰাজনীতি অসমৰ পৰা আমি নাইকিয়া কৰিব খুজিছোঁ। সেইকাৰণে আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব খুজিছোঁ। কংগ্ৰেছে ঐক্যবদ্ধ হ'ব খোজা নাই। কংগ্ৰেছে নিজৰ স্বাৰ্থত গোটেই একতাটো ভাঙি দিছে। কিন্তু আমি আশা কৰিম যে 2026 চনত আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি বিজেপিক পৰাভূত কৰিব পাৰিম আৰু লগতে 2025 চনত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনতো আমি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। ডেফিনেটলি আমি পাকা বেতবাৰী সমষ্টিত ৰাইজৰ দলৰ কেণ্ডিডেট 2026ত উঠাবৰ কাৰণে আমি যুঁজা কৰি আছোঁ। তাৰ কাৰণে পাকা বেতবাৰী সমষ্টি কমিটি আমি গঠন কৰিছোঁ।
তাৰ কাৰণে পকা বেতবাৰীৰ প্ৰত্যেকটো পঞ্চায়ত সমিতি আমি গঠন কৰিছোঁ, যাক আমি আঞ্চলিক কমিটি বুলি কওঁ। আৰু পকা বেতবাৰীৰ প্ৰত্যেকটো বুথ কমিটি তৈয়াৰৰ কাম চলি আছে। ডেফিনেটলি আমি পকা বেতবাৰীত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ভাল পাম আৰু কংগ্ৰেছক নিশ্চিতভাৱে আমি পকা বেতবাৰী সমষ্টিটো এৰি দিবৰ কাৰণে আহ্বান জনাম, যাতে আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰোঁ। ডেফিনেটলি আমি চেষ্টা কৰিম পকা বেতবাৰীত যাতে আমি নিৰ্বাচন কৰিব পাৰোঁ। যে আমি 2026 চনত অন্ততপক্ষে 20ৰ পৰা 25 জন MLA জিকাম আৰু আমাক নোহোৱাকৈ কোনেও চৰকাৰ 2026 চনত কৰিবই নোৱাৰে, এইটোহে কৈছোঁ, হয়নে নহয়? কেতিয়াওতো কোৱা নাই যে অখিল গগৈ মন্ত্ৰী হ'ব, কেতিয়াওতো কোৱা নাই যে আমাক 2টা বা 3টা বা 5টা মন্ত্ৰী লাগিব। হিমন্ত বিশ্ব শৰ্মাই ক'ত শুনিলে এইটো মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই আকৌ দুটা বোলে মন্ত্ৰী পদ আমাক দিয়ে কথাটো গম নোপোৱাকৈ তেওঁ আগতেই আমাক মানে মন্ত্ৰী পদ দিয়ে মানে এই যে হিমন্ত বিশ্ব শৰ্মাই যে আমালৈ কিমান ভয় কৰে আপোনালোকে চাওকচোন। আমি বিচৰা নাই তেওঁ 2টা মন্ত্ৰী পদ দিয়ে। এটা বস্তু খাটাং যে আজি অসমত সংখ্যালঘু ৰাইজে যিমান বিপদত পৰিছে তাৰ কাৰণে বিজেপি দল 1 নম্বৰ জগৰীয়া, কিন্তু 2 নম্বৰ জগৰীয়া কংগ্ৰেছ দল। 2 নম্বৰ জগৰীয়া কংগ্ৰেছ দল এইকাৰণে যে ভাৰতৰ স্বাধীনতাৰ আজি 77 বছৰৰ ভিতৰত প্ৰায় 60 বছৰমান অসম শাসন কৰিলে কংগ্ৰেছে। 60 বছৰমান কংগ্ৰেছে শাসন কৰাৰ পাছতো সংখ্যালঘুসকলৰ মূল সমস্যা এটাও সমাধান নকৰিলে। নাগৰিকত্বৰ প্ৰশ্নটো সমাধান নকৰিলে, NRCখন কমপ্লিট কৰি থৈ নগ'ল। তাৰপাছত আপোনাৰ কি কয় নদী ভঙনীয়াৰ কথাটো শেষ কৰি নথৈ গ'ল। আকৌ ডি ভোটাৰ নামৰ এটা বস্তু কংগ্ৰেছৰ দলে উলিয়াই দিলে, এইটো নতুনকৈ বস্তু উলিয়াই দিলে। আকৌ কোনো সংখ্যালঘু ৰাইজক ক'তো মাটিৰ পট্টা নিদিলে। শ বছৰ হোৱা কোনোবা চৰ চাপৰি আছে, পুৰণা ঠাই আছে, সেইবিলাকতো ছাৰ্ভে কৰি মানুহবিলাকক পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে। পুৰণি মানুহবিলাকৰ কথা কৈছোঁ, তেওঁলোককো নিদিলে। গতিকে কংগ্ৰেছে সংখ্যালঘুক কেৱল ব্যৱহাৰ কৰে, কংগ্ৰেছে সংখ্যালঘুৰ সমস্যাবিলাক সমাধান নকৰে। আৰু সংখ্যালঘুৰ সমস্যাৰ সমাধান নকৰি তেওঁলোকে মানে কি কৰে, এইটো কি চকু টোকা বুলি কয়, ঘৰিয়ালৰ চকুলো টোকে। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছক ভোট দিলে এনেকৈ প্ৰতাৰণা পাই থাকিব, কিন্তু ৰাইজৰ দলক যদি ভোট দিয়ে তেতিয়াহ'লে কি পাব? অসমৰ মেইন ষ্ট্ৰীমৰ যি ৰাইজ, অসমৰ জাতীয়তাবাদী যি ৰাইজ, অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত অসমৰ মুছলমান সমাজৰ একতাটো এছিমিলেশ্যনটো বৃদ্ধি পাব। গতিকে মই আহ্বান জনাইছোঁ যে ৰাইজৰ দলক এইবাৰ সংখ্যালঘু ৰাইজে ভোট দিয়ক, আৰু যদি ৰাইজৰ দলক সঁচাকৈ সংখ্যালঘু ৰাইজে ভোট দিয়ে তেতিয়াহ'লে অসমৰ মেইন ষ্ট্ৰীমৰ লগত সংখ্যালঘু ৰাইজে সোনকালে বিলীন হৈ যাব পাৰিব। উপনিৰ্বাচনৰ ফলাফল আমি ভাবোঁ যে আমি যদি একেলগতে কংগ্ৰেছৰ লগত খেলিলোহেঁতেন আমি 4খন আসনত জিকিলোহেঁতেন। কংগ্ৰেছে তাতকৈও ভাল হ'ব বুলি আমাৰ পৰা আসন এখন লৈ গ'ল, নিশ্চয় তেওঁলোকে 5খন আসন পাব। আমি কংগ্ৰেছৰ প্ৰতি শুভেচ্ছা জনাইছোঁ কাইলৈৰ কাৰণে, তেওঁলোকে কাইলৈ 5খন আসন পাওক। আৰু যদি কাইলৈ 5খন আসন কংগ্ৰেছে দখল কৰিব পাৰে, কাইলৈ মই ৰাইজৰ দলৰ সভাপতি হিচাপে কংগ্ৰেছৰ ৰাজীৱ ভৱনলৈ গৈ গৌৰৱ গগৈ আৰু ভূপেন বৰাক মই গামোচা পিন্ধামগৈ। গৌৰৱ গগৈ আৰু ভূপেন বৰাক মই কাইলৈ গামোচা পিন্ধাম, যদিহে 5খন আসনৰ ভিতৰত 5খন আসনেই তেওঁলোকে পায়। আমি একেলগে খেলা হওঁতে 4খন আসন পালোহেঁতেন। এতিয়া তেওঁলোকে আমাৰ হাতৰ পৰা আসন কাঢ়ি নি এইটো ভাঙি পেলালে, বিৰোধী ঐক্যমঞ্চটো ভাঙি পেলালে। গতিকে এতিয়া নিশ্চয় তেওঁলোকে 5খন আসন পাম বুলি লৈ গৈছে, আমিতো 4খন জিকাব পাৰিলোহেঁতেন। যদি কাইলৈ 5খন আসন নাপায়, অকল যদি 4খন পায় তেতিয়াহ'লেতো একেই থাকিব অংক। যদি 4খনতকৈ কম পায় তেতিয়াহ'লে এই বিৰোধী ঐক্যমঞ্চ ভগাৰ কাৰণে এইটো হ'ল বুলি সকলোৱে গম পাম। আৰু আমি সদায় দেখিছোঁ যে গোটেই ভাৰতবৰ্ষত দেখিছোঁ, যেতিয়া কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অকলে নিৰ্বাচন খেলে সদায় বিজেপি জিকে, আৰু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে যেতিয়া একেলগতে ইলেকশ্যন খেলে বেলেগ দলবিলাকৰ লগত তেতিয়া সদায় বিজেপি হাৰে। এইবাৰ যদি আমি একেলগে খেলিলোহেঁতেন ডেফিনেটলি এইবাৰ আমি বিজেপিক 4খন আসনত হৰুৱালোহেঁতেন। কিন্তু কংগ্ৰেছে বেছি উৎসাহী হৈ গৌৰৱ গগৈ অহংকাৰ কৰি আমাৰ হাতৰ পৰা আসনখন কাঢ়ি নিলে। গতিকে এতিয়া গৌৰৱ গগৈ অহংকাৰী গৌৰৱ গগৈ আৰু সভাপতি ভূপেন বৰা ডাঙৰীয়াই নিশ্চয় 5খনৰ ভিতৰত 5খন আসন ল'ব পাৰিব। আৰু 5খনৰ ভিতৰত 5খন আসন যদি ল'ব পাৰে, কাইলৈ অখিল গগৈ ৰাইজৰ দলৰ সভাপতি, মই ৰাজীৱ ভৱনলৈ গৈ 2জন নেতা গৌৰৱ গগৈ আৰু ভূপেন বৰা 2জনকে মই গামোচা পিন্ধাম। বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, পি নিউজ অসম।